এতিয়া যেহেতু সকলোৱে কৰবালৈ ওলাই গ'লে অসমীয়া গহনাটো বহুত বেছি চলি আছে নহয় জানো চলি আছে মানে সেইটো আগৰ পৰাই আছেই বহুত বেছিকৈ এতিয়া কৰবাত গ'লেও আমি সোণৰ বস্তু বা বিয়া চিয়া খাবলৈ গ'লেও সোণৰ জুৱেলাৰী পিন্ধি যোৱাতকৈ আমি অসমীয়া গহনা তাত বা কাপোৰৰ লগত মেচিং জুৱেলাৰী পিন্ধি যাবলৈ বেছি ভাল পাওঁ তো সেয়েহে ঘৰতে যদি আপোনালোকে সেইটো যোগাৰ কৰি ল'ব পাৰে তাতকৈ বেছি ডাঙৰ কথা আৰু কি হ'ব পাৰে তো সেয়েহে তাৰে এটা মই আইডিয়া লৈ এই ভিডিঅ'টো বনাইছোঁ আপোনালোকে থাম্বনেইলখন দেখি নিশ্চয় গম পাইছে তো এতিয়া মই বেছি দেৰি কৈ নাথাকোঁ ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আমি প্ৰথমতে এখন ডাঠ কাগজ ল'ম আৰু যোনটো শেপ লৈ আপোনালোকে বনাবলৈ বিচাৰে সেইটো শেপ আঁকি এনেকৈ লৈ ল'ব আৰু মই এনেকৈ লৈছোঁ শেপটো আৰু তাৰপিছত মই ল'ম ক্লে আৰু ক্লে এইটো এটা পেকেটত 25 টকা বহুত বেছি কম দাম আৰু আপোনালোকে অতি সহজেই আনি বনাব পাৰে আৰু লোকেল মাৰ্কেটত অতি সহজেই পাই যাব তো এইটো মই এতিয়া দুইটা মিক্স কৰি ল'ম ঠিক আছে এটাটো বনাই ল'লোঁ আৰু যোনটো আমি এনেকৈ কাগজ এখনত পাউডাৰ দি এনেকৈ আমি অলপ বেলি ল'ম আমি যেটো অলপ পাতলা কৰিলেহে বস্তুটো ভাল হ'ব বেছি ডাঠ কৰিব নালাগে আমি পাতলা কৰিবলৈ সেইকাৰণে আমি বেলি লৈছোঁ আৰু এই শেপটোত আমি ধুনীয়াকৈ কাটি ল'ম মই স্কেলডাল বেছি ধাৰ সেইকাৰণে মই এইডালেই কাটিছোঁ আৰু আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈ আপোনালোকে কাটি ল'ব পাৰে যোনটো শেপ আপোনালোকৰ দৰকাৰ হয় আৰু দেখিছে তাৰপিছতে আপোনালোকে আঠাৰ সহায়েও এনেকৈ জইন কৰি ল'ব পাৰে বা তলত কাগজখন নিদিলেও হয় আৰু এনেকৈ শেপটো দি আপোনালোকে কাগজখন গুচাইও দিব পাৰে আৰু থৈও দিব পাৰে কোনো কথা নাই আৰু এনেকৈ দেখিছে আৰু এনেকৈ আমি সববোৰ পাউডাৰ সহায় লৈ মিহি কৰি ল'ব পাৰোঁ আৰু কাণফুলি যোনটো এনেকৈ আমি ক্লে ল'ম তাতে আমি এনেকুৱা যোনবোৰ আমি জুৱেলাৰী বনোৱা কিট বা তেনেকুৱাটো আহে এনেকুৱা আৰু আপোনালোকে তাঁৰৰ সহায়েও বনাব পাৰে এনেকৈ মই প্ৰথমতে ভৰাই লৈছোঁ আৰু এইটো ৰিংটো মোৰ জুৱেলাৰী কিটটোতে আহিছিলে আৰু সেয়ে যদি গোল্ডেন কালাৰ হয় বেছি ভাল হয় কিন্তু চিলভাৰ কালাৰটো কোনো কথা নাই পাছত আমি কালাৰ কৰিমেই যিহেতু আৰু সেইটো আমি এনেকৈ কিনাৰত ফেভিকলৰ সহায়ে ধুনীয়াকৈ আমি লগাই ল'ম নিশ্চয় আপোনালোকে ধৰিব পাৰিছে কিনাৰটো আমি এনেকৈ লগালোঁ আৰু মাজত তিনিটা এনেকৈ দিছোঁ আৰু এইটো যোনটো লকেট আৰু এয়া কাণফুলি আঙুঠি আৰু এনেকৈ আমি গোটেইখিনি বস্তু যিমান দৰকাৰ হয় সিমান বনাই ল'লোঁ আৰু এতিয়া আমি গোল্ডেন কালাৰ ফেব্ৰিক ইয়াত কৰিম এবাৰ কৰাৰ পিছত আকৌ এবাৰ শুকুৱাই যোৱাৰ পিছত 2-3 বাৰ কৰিব তেতিয়া আপোনালোকৰ বেছি ধুনীয়া ফিনিচিং হ'ব আৰু ভাল লাগিব দেখিবলৈ অলপমান ডাঠ হ'ব যিহেতু এনেকৈ আমি কালাৰ কৰি ল'লোঁ আমি এবাৰ কৰিছোঁ আৰু শুকাই যোৱাৰ পিছত আকৌ এবাৰ আপোনালোকে কৰি ল'ব পাৰে আৰু এইটো হ'ব গ্লাছ পেইণ্টিং যোনটো আমি গ্লাছ পেইণ্টিং কৰিবৰ বাবে ব্যৱহাৰ কৰোঁ কালাৰটো সেই কালাৰটো মই লৈছোঁ ৰেড কালাৰটো আৰু এতিয়া দেখিছে লকেটটো আমি ধুনীয়াকৈ কালাৰ 2-3 বাৰ কৰি ল'লোঁ আৰু এই ঘূৰণীয়াকেইটাৰ মাজত আমি এনেকৈ গ্লাছ পেইণ্টিঙৰ কালাৰটো এনেকৈ দি যাম দেখিছে এই কালাৰটো দিলে বহুত বেছি জিলিকনি এটা হয় যেটো কালাৰটো নিজে জিলিকি থাকে আৰু এয়া হ'ল মই মনি লৈছোঁ দেখিছে ৰেড কালাৰ মনি এনেকৈ তাৰ কিনাৰত এনেকৈ লগাই যাম আৰু এয়া দেখিছে এনেকৈ মনি লগাই ল'লোঁ আৰু এই মনিবোৰৰ কিনাৰত আমি কোন লাইনাৰ যোনটো গোল্ডেন কালাৰ সেইটো আমি ফিল কৰি যাম দেখিছে এনেকৈ আমি ফিল কৰি যাম যেহেতু এতিয়া শুকোৱা নাই সেয়েহে আমাৰ কালাৰটো আপোনালোকে পটককৈ ধৰিব নোৱাৰিব শুকালেহে গোল্ডেন কালাৰটো ভালকৈ ওলায় আৰু এতিয়া আমি একে ধৰণে
ইয়াতো কাণফুলিত আৰু আঙুঠিত একেধৰণে আমি পাথৰ লগাই যাম দেখিছে আৰু পাথৰকেইটাৰ কিনাৰত আমি গোল্ডেন কালাৰ কল লাইনাৰ দি আউটলাইন কৰি যাম এইটো আমি আঙুঠি কৰিলোঁ আৰু এতিয়া আমি মণি যেতিয়া চিলাম তেতিয়া আমাৰ এই বস্তুকেইটা ব্যৱহাৰ হ'ব সেয়েহে মই এনেকৈ বনাইছোঁ আৰু ইয়াতো আমি কল লাইনাৰ দি আউটলাইন কৰি তাৰ মাজত ৰেড কালাৰ কৰি দিম নিশ্চয় আপোনালোকে ধৰিব পাৰিছে এনেকৈ আৰু একেটা গ্লাছ পেইণ্টিঙৰ কালাৰটো মই ইউজ কৰিছোঁ আৰু এনেকৈ লৈ পেলাই আমি ধুনীয়াকৈ মিলাই দিম দেখিছে আৰু এয়া আমাৰ শুকাবলৈ দিম ধুনীয়াকৈ আৰু এতিয়া আমাক লাগিব ৰঙা সূতা আৰু এটা মই সৰু বেজি লৈছোঁ আৰু আমাক এতিয়া লাগিব সৰু সৰু মণি ৰঙা মণি যিহেতু আমি চেইনডাল যোনডাল সেইডাল আমি চিলাম সেই ৰঙা সূতা দুডলীয়া কৰি মই এনেকৈ লৈছোঁ আৰু এতিয়া এনেকৈ পেকেট পাই কিনিবলৈ আৰু এই পেকেটটো আপোনালোকে অতি সহজে দোকানৰ পৰা কিনি ল'ব পাৰে আৰু এনেকৈ আমি চিলাই যাম মণি আৰু ইমানটো চাইজত আমি দেখিছে ইমানটোকে আমি লৈ ৰঙা মণি চিলাই তাৰপিছত আমি গোল্ডেন কালাৰ মণি দুটা এনেকৈ জইন কৰিম তাত এনেকৈ বিভিন্ন ধৰণৰ ষ্টাইলত আপোনালোকে মণিবোৰ চিলাব পাৰে মানে চেইনডাল বনাব পাৰে মই এনেকৈ অলপ বেলেগ ধৰণৰকৈ বনাইছোঁ অলপমান বেছিকৈ গোল্ডেন কালাৰটো দি বা গোল্ডেন কালাৰ আপোনালোকে কমকৈ ৰেড কালাৰটো বেছিকৈ দিও বনাব পাৰে আৰু এয়া দেখিছে এনেকৈ অলপমান ৰেড কালাৰ দি তাৰপিছত দুটা গোল্ডেন কালাৰ দিছোঁ এয়া এনেকৈ আৰু এনেকৈ আমি প্ৰথমতে 4-5টামান ঘৰ এনেকৈ কৰি লৈছোঁ দেখিছে এয়া আৰু তাৰপিছত আমি যোনটো বনাইছিলোঁ ইয়াৰ চেইনত লগাবলৈ আৰু সেইকেইটা আমি ধুনীয়াকৈ যেনেকৈ আপোনালোকৰ ইচ্ছা তেনেকৈ আপোনালোকে লগাই যাব পাৰে মই এনেকৈ মণি দুটা দি তাৰপিছত এনেকৈ সেই মণিটো দি এনেকৈ আমি চিলাই যাম ধুনীয়াকৈ নিশ্চয় আপোনালোকে বুজি পাইছে আৰু তাৰপিছত আমি জইন কৰি লকেটটো চিলাই লওঁ আৰু এয়া দেখিছে আমি এনেকৈ এডাল চেইন চিলাই ল'লোঁ আৰু তাৰপিছত একেধৰণে আমি বেজিত সূতা লগাই আকৌ এবাৰ এনেকৈ চিলাম আকৌ দুবাৰ আমি চিলাম যিহেতু মই তিনিটা লেয়াৰ দিম তো সেয়েহে এনেকৈ আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিলেই গম পাব যে কেনেকৈ চিলাব লাগে আৰু সেইডাল মই কেঁচিয়ে কাটি দিলোঁ ইডাল চেইনৰ যোনটো আছিলে আকৌ নতুনকৈ মই বেজিত সূতা ভৰাই আকৌ নতুনকৈ ষ্টাৰ্ট কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে এনেকৈ আকৌ একেটা ষ্টাইলতে আকৌ এবাৰ এনেকৈ কৰি যাম এইবাৰ গোল্ডেন কালাৰটো আকৌ সেইডাল ৰছীত ভৰাব নালাগে য'ত আমি ইয়াৰ যোনডাল আগতে আমি গোল্ডেন কালাৰ য'ত ভৰাইছিলোঁ তাত এনেকৈ আকৌ সোমাই যাম চাওক এনেকৈ অকল আমি ৰেড কালাৰ
মণিটো দৰকাৰ হ'ব আকৌ দুবাৰ এনেকৈ পাছত কৰোঁতে আৰু এয়া চাওক এনেকৈ আমি যোনটো এনেকৈ চিলালোঁ আৰু তাৰপিছত আমি গোল্ডেন কালাৰ মণিকেইটাৰ মাজে মাজে সোমাই চিলাই যাম নিশ্চয় আপোনালোকে বুজি পাইছে চাগে এনেকৈ ৰঙা মণি আমি এনেকৈ চিলাই আৰু বাকী সেইডোখৰত আমি গোল্ডেন কালাৰ মণি দুটাত সোমোৱাই দিম আৰু এয়া দেখিছে আমি ধুনীয়াকৈ দুইটা সাইড সমান কৰি চিলাই লৈ আৰু কাটি দিম এনেকৈ দেখিছে এনেকৈ আমি কাটি দিছো আৰু বেছি হৈ থকা সূতাডালত আমি ফেব্ৰিকল লগাই ধুনীয়াকৈ এনেকৈ ৰাউন্ড কৰি লম তেতিয়া আমাৰ যোনবোৰ আমি মণি চিলাইছো সেইবোৰ আমাৰ ধুনীয়াকৈ সেফ হৈ যাব এ দেখিছে এনেকৈ আৰু এতিয়া আমি যোনডাল আমাৰ চেইনডাল পিন্ধিবৰ বাবে আমাৰ সুবিধা হয় তাৰ কাৰণে এনেকৈ আমি ইয়াত জয়েন কৰি ল'ম আপোনালোকে ইয়াত হুকো দিব পাৰে কোনো কথা নাই আপোনালোকৰ যেনেকুৱা ইচ্ছা মন যায় তেনেকুৱা দিব পাৰে আৰু মই ইয়াত এনেকৈ দুইটা ধুনীয়াকৈ জয়েন কৰি লৈছোঁ সূতাডাল তাত এনেকৈ ভৰাই দুইটা আঠা দি ধুনীয়াকৈ লগাই চিলাই ল'ম ফিক্স কৰি ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো চাই থাকিলে নিশ্চয় গম পাইছে আৰু এতিয়া আমাৰ কমপ্লিট হৈ গ'ল এয়া চক আমি ধুনীয়াকৈ এতিয়া পিন্ধিব পৰা হ'লোঁ আৰু মই আপোনালোকক ধুনীয়াকৈ ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম এয়া হৈ গ'ল কাণফুলি দেখিছে এয়া কাণফুলি আৰু এইটো হৈ গ'ল আঙঠি এটা সেট আমাৰ কমপ্লিট হৈ গ'ল আৰু কেনেকুৱা লাগিছে মোক কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব মই আপোনালোকক পিন্ধিও দেখুৱাম কেনেকুৱা লাগে একেবাৰে ধৰিব পৰা নাই যে আপোনালোকে এইটো নিজে বনাই লৈছে একদম কিনাৰ দৰেই হৈছে আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব আৰু মোক ক'ব যে কেনেকুৱা হ'ল বনালত আৰু এয়া চব মই ওচৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ আৰু যদিহে আপোনালোকৰ এই আইডিয়াটো লৈ পেলাই বনায় তেতিয়াহ'লে মোক ইনষ্টা বা ফেচবুকত টেগ কৰিব পাৰে বা মেনশ্যন কৰিব পাৰে মই বহুত সুখী হ'ম যে আপোনালোকে মোৰ আইডিয়াৰ পৰা আপোনালোকে কিবা এটা উপকৃত হৈছে বা বনাব পাৰিছে আৰু এয়া চব মই আপোনালোকক পিন্ধিও দেখুৱাইছোঁ আৰু যদিহে ভাল লাগে তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ একেবাৰেই নাপাহৰিব Thank you so much ভিডিওটো শেষলৈকে চোৱাৰ বাবে আশা কৰোঁ ভিডিঅ' চাই নিশ্চয় অলপ হ'লেও ভাল পালে যদিহে ভাল পায় তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু মোৰ চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল ক্লিক কৰি থ'ব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ সৈতে আপোনালোক নটিফাই হৈ থাকে তো আজিলৈ আহোঁ বাই বাই